Hey everyone, namaskar and welcome back to my channel guys. Eta notun din aru eta notun vlog oloi moi Pooja apnalok hokoleke mor YouTube channel Dreamy vlogs oloi swagatam janaisu. So guys, আমি বৰবৰুৱা পালোহি মানে ঘৰ পৰা just 10 minutes লাগে তো মই হেপৰা জ্যাকেট সকেট পিনি আহিছো because স্কুটিত মানে ৰাতিপুৱা যেহেতু ঠাণ্ডা লাগে তো এতিয়া বাজিছে 8:30 আৰু আমি এতিয়া আছো বৰবৰুৱা পুলিচ ষ্টেচন মানে আমাৰ পুলিচ ষ্টেচনত একো কাম নাই আমি জাস্ট স্কুটিখন পাৰ্ক কৰি লৈছো because বাহিৰত সবফালে গুটে বজাৰ লাগি আছে তো হেতু কাৰণে পুৰা ভিৰ হৈ আছে পাৰ্কিং কৰিবলৈ একো জায়গা নাই তো হে আৰু মানে মই যেহেতু ডেইলি কমপ্লেইন কৰি থাকো যে মানে ভাল সবজি নাই একো পাপাক কওঁ যে কি সবজি আনিছে এইটো নাখাও হেতু নাখাও তো হেতু কাৰণে পাপাই আজি মোক লৈ আহিছে মানে ক'লে আৰু যে তুমি নিজে বজাৰ কৰা বুলি তো হে পাপাই মোক এতিয়া সবজি বজাৰ কৰাব আৰু তাৰ পিছত আমি যাম ঘৰ বিকজ আজি যেহেতু ক্ৰিসমাস তো হেতু কাৰণে অকমান ওলাই যাম ভাবিছো আৰু হেইফালে পুৰা ভিৰ হৈ আছে দেখিছেনে পুৰা সবজি পুৰা লাইন লাগি আছে তো yes guys বেছি দেৰি নকৰো এটা বলক সবজি বজাৰ কৰিব যাও এইফালে গুটে কমলা জুদা কমলা কেনেকে দিছে 50 টকা কেজি ন মিঠা নে আধা কেজি ললে হ'ব ইমানকে নালাগে ন মাছ কেজি কেনেকে এইটো কি হয় হেৰি শিঙি মাছ ন দাদা বিলাহী কেনেকে দিছে বিলাহী 40 ভিতৰ ফালে যে 30 रुपीस যায় এইফালে अच्छा आप कौन सा दे रहे हो हेडो बिलाती जदी एडो की एडो बिलाई दिबाने साउल केबा दिबागा तेनका अच्छा सब्जी पूरा जुइस साइ दाम एकदम আৰু এইফালে মই পুৰা সবজি লৈ পুৰা ৰেডি মানে আজি মই বহুত দিনৰ পিছত সানডে মাৰ্কেট আহিলো বহুত দিন হল আহা নাছিলো মানে গৰমত আহিব মন নাযায় বাৰটা যিহেতু वेदरটো ঠাণ্ডা তো হেতু কাৰণে মই আহিছিলো বৰবৰুৱালৈ সবজি লবলৈ কাৰণে পাপা লগত সো গাইজ আমাৰ বজাৰ কৰি মেলি হৈ গল আৰু মই এটা ফাইনালি আহিছো চানা লবলৈ কাৰণে মানে বজাৰ আহিছো যে কিবা এটা খাবই লাগিব নহয় জানো তো মই হেৰা চানা লম দাদা চানা দিব না 10 रुपीस डाल दी डाल आओ जला दीजिए ज्यादा मिर्ची मत देना भैया इतना थोड़ा दे रहे हो नींबू हाँ दे दीजिए भैया जी स्माइल थैंक यू सो आमी यही पालुही आरु एया एफाले मिठू आहा तो मिठू तुम यार उठासन আৰু এয়া হৈছে ইফালে চেৰি হাই হাই কি তুমি কি চুইছা পাৰো পাৰো এটা কি হয় চেৰি পাৰো পাৰো হয় নাই একচুয়ালি কালি আমি মন্দিৰ যাম তো হেতু কাৰণে পাৰো দুটা লৈ আহিছো মানে মন্দিৰত দিবলে আছে তাই পুৰা বিজি একদম পাৰো লগত সস মই তোমাক কি আনিছো এটো কাক লাগিব থ্যাংক ইউ কোনে কব So guys, আমি এতিয়া উলাইছো ঘৰৰ পৰা চাৰ্চলৈ যাবলৈ কাৰণে মানে অলমোস্ট বাহিৰত দেখিছেনে সবফালে পুৰা আন্ধাৰ হৈ গল মানে হল কি আজি বতৰটো বহুত বেয়া আছিল মানে ৰাতিপুৱা যেতিয়া উলাই গৈছিল বজাৰলে তেতিয়া বাৰু ভালে আছিল আৰু যেতিয়া মানে বজাৰ পৰা আহি মিলি লাহেকে ৰেডি হ'বলৈ লৈছো তো লাহেকে পুৰা বতৰটো ডাউৰিয়া কৰি আনি আৰু পুৰা বৰষুণ দিলে তো হেতু কাৰণে উলোৱা দেৰি হ'ল আৰু একচুয়ালি আজি মোৰ আৰু এটা প্ল্যান আছিল মানে আমি যাম ভাবিছিলো ৰেইনবো ৰেজিছত মানে তাত একচুয়ালি এটা ক্ৰিসমাস ফেষ্ট আছে তো হেতু কাৰণে মোক তাত মানে ইনভাইট কৰিছিল এটেন্ড কৰিবলৈ কাৰণে বাট আনফৰচুনেটলি মই যাব নোৱাৰিলো
নোৱাৰিলোঁ তহঁতে লাইক মোক মেছেজ কৰি সুধিছে যে কি হ'ল আপুনি নাহিলে যে বাট মোৰ অকণমান মানে কাম আছিলে তো সেইটো কাৰণে ওলাই আহিব নোৱাৰিলোঁ আৰু প্লাছ আমাৰ যিহেতু বৰষুণ দি আছিলে তো সেইটো কাৰণে মানে ওলাই অহা দেৰি হ'ল আৰু আজি মানে নয়ন নীলিম দাও তাত অহা কথা আছিলে চিফ গেষ্ট হিচাপে যিহেতু নয়ন দাৰ ফিল্ম ৰিলিজ হৈ আছে চ' সেয়ে আৰু আমি এতিয়া লৈছোঁ কেণ্ডেল তাৰপিছত আমি যাম চাৰ্চ আৰু কেনেকৈ আমাৰ ডিব্ৰুগড়ত ক্ৰিছমাছ চেলিব্ৰেট কৰিছে গোটেইখিনি আপোনালোকক দেখুৱাম চ' য়েছ গাইজ লেটছ গ' কি ভালো চ' য়েছ গাইজ এতিয়া বলক গৈ থাকোঁ চ' প্লেন মে চেঞ্জ একচুৱেলি সিফালে যোনটো ৰাস্তা আছিলে তাত ওৱান ৱে কৰি থৈছে তো আমি এতিয়া বেলেগ ৰাস্তা ফালেদি গৈ আছোঁ চ' সেয়ে আৰু এতিয়া আকৌ গাড়ী পাৰ্ক কৰি পেলাই গাড়ীৰ পৰা নামিম তাৰপিছত খোজকাঢ়ি যাম চ' য়েছ চ' গাইজ এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ চাৰ্চলৈ আৰু এয়া আপোনালোকে দেখিছেনে ৰাস্তাত পূৰা ভিৰ হৈ আছে মানে ফুটপাথত যিহেতু জেগা নাই তো সেইটো কাৰণে আমি মেইন ৰোডৰ মাজেদি গৈ আছোঁ মানে আজি ওৱান ৱে কৰি থৈছে আৰু পূৰা ভিৰ হৈ আছে চ' এয়া আমি চাৰ্চ পালোহি আৰু এয়া হৈছে চাৰ্চৰ বাহিৰৰ ডেক'ৰেশ্যন এণ্ড দেন ফাইনেলি আমি কেণ্ডেল জ্বলাবলৈ কাৰণে গ'লোঁ এণ্ড গাইজ লিটাৰেলি আমি তাত লাইন লগাবলগীয়া হৈছিলে কেণ্ডেল জ্বলাবলৈ কাৰণে চ' সেয়ে আৰু কেণ্ডেল চেণ্ডেল জ্বলাই মেলি আমি অলপ প্ৰে কৰিলোঁ এণ্ড দেন ফটো চটো তুলি মেলি ফাইনেলি আমি গ'লোঁ চাৰ্চৰ ভিতৰত চ' গাইজ এয়া হৈছে আমাৰ ডিব্ৰুগড়ৰ চাৰ্চ আৰু চাৰ্চৰ ভিতৰতো বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছিলে ক্ৰিছমাছ বুলি মানে একচুৱেলি হ'ল কি মই ইমান ভিৰ আছিলে কাৰণে ভালছে ভ্লগ কৰিব নোৱাৰিলোঁ চ' মই সৰু সৰুকৈ কিছুমান ক্লিপছ ৰেকৰ্ড কৰি মেলি থৈছিলোঁ আপোনালোকক দেখুৱাবলৈ কাৰণে আকৌ বেক গিয়াৰ মাৰিছে যে চ' গাইজ আমি এতিয়া আহিছোঁ এলিফেছ মানে আমি যোনটো মেইন চাৰ্চ গৈছিলোঁ তাত পূৰা ভিৰ হৈ আছে আপোনালোকে যিহেতু চাবলৈ পালে তেতিয়া আমি সেইকাৰণে আহিছোঁ এলিফেছ স্কুলত তো ইয়াৰ যোনটো চাৰ্চ আছে আমি তাত আহিছোঁ একচুৱেলি বাহিৰত পূৰা বৰষুণ ষ্টাৰ্ট হৈ গ'ল তো আমি মানে লৰালৰিকৈ গুচি আহিলোঁ আৰু আজি মেকুৰীও আহিছে মেকুৰী এটাও আহিছে চাৰ্চলৈ প্ৰে কৰিবলৈ দিছ ইজ গডৰ বাৰ্থডেত ইনভাইট কৰিছে আমাক এতিয়া কেক দিব খাবৰ কাৰণে তাৰপিছত খাম তাৰপিছত হলি মলি গাইজ তাৰপিছত ঘৰলৈ যাম এনেই বৰষুণ বাৰু চ' গাইজ কমেণ্ট কৰিব দেই আপোনালোক দিছ ইজ গডে আপোনাক ইনভাইট কৰিছে নাই কৰা বাৰ্থডে পাৰ্টিলে আমাৰতো কৰিলে দেই চ' গাইজ আমি এতিয়া ইয়াত অলপ দেৰি আছোঁ তাৰপিছত আমি আকৌ ওলাই যাম মানে আৰু এটা ইভেণ্ট আছে তো সেইফালে আমি যাম আৰু তাৰপিছত খাই মেলি একেবাৰে ঘৰ যাম বিকজ বৰষুণো দি আছে তো জল্দি যাব লাগে চ' য়েছ চ' গাইজ এতিয়া আমি আহিছোঁ হোটেল অৰ্কিড মানে এইটো আছে নালিয়াপুলত তো আমি এক মিনিট আমি আৰু আমি আহিছোঁ এতিয়া ওপৰত চলি থকা ইভেণ্টলৈ মানে ওপৰত এটা ৰুফ টপ পাৰ্টি হৈ আছে তাত আমি যাম তাত আৰু সেই এতিয়া মই পূৰা মানে ব্ৰেডটো হেৰি হৈ গৈছে বিকজ আমি চিৰিদি আহিছোঁ মানে লিফ্টত ইমানেই ভিৰ আমি অলমষ্ট 5 মিনিটছমান ৱেইট কৰিলোঁ বাট লিফ্টত একো চান্স নাপালোঁ সেইকাৰণে আমি ষ্টেয়াৰ্ছ লৈ পেলাই এতিয়া 5th ফ্ল'ৰ গৈ আছোঁ চব লগ এতিয়া আমি পূৰা নাচিম আৰু ইয়াত পূৰা ফুল অন পাৰ্টি হৈ আছে আমি পূৰা বেণ্ড চেণ্ড লগাই লৈছোঁ মানে এণ্ট্ৰিৰ কাৰণে বেণ্ড লগাব লাগে আৰু পিছফালে সেইফালে পূৰা ৰুফ টপ পাৰ্টি হৈ আছে চব লগ মই আপোনালোকক দেখুৱাইছোঁ
আমি এতিয়া ফাইনেলি তাৰ পৰা ওলালো আৰু আমি আছো গাড়ীত মানে আমি যাম ঘৰ আৰু এতিয়া বাজিছে 10টা বাজি পাৰে হ'ল আৰু আজি বহুত ভাল লাগিলে মানে মই ফাৰ্ষ্ট টাইম এনেকুৱা কিবা লাইভ ইভেণ্টত গৈছো ডিজে এণ্ড অল টাইপছ চ' আজি বহুত ভাল লাগিলে আৰু এইটো একচুৱেলি আমাৰ ভাইটি এজনে অৰ্গেনাইজ কৰিছিলে তো সি আমাক পুৰা ধুনীয়াকৈ পাছ চব দি দিলে তো সেইটো কাৰণে আমি যাবলৈ পালোঁ আৰু বহুত এনজয় কৰিলোঁ চ' সেয়াই আৰু আজিৰ ভিডিঅ'টোত গাইজ ইমানেই মই আকৌ আহিম বহুত জলদি মোৰ নেক্সট ব্লগটো লৈ চ' টিল দেন ষ্টে টিউন এণ্ড ষ্টে ছেফ বাই বাই